আপোনাৰ এতিয়া ইমান বছৰৰ অভিজ্ঞতা ইমানখিনি কাম কৰিলে তাৰ পৰা আপুনি মনত থকা কিবা কাহিনী আছে নেকি শ্বুটিঙৰ হ'ব পাৰে পোষ্ট প্ৰডাকশ্যনৰ সময় হ'ব পাৰে কাহিনীও বহুত হ'লে একদম আপোনাৰ মনত সাজ বহি থকা কিবা কাহিনী বহুত আছে সাজ বহি থকা কাহিনী তোমাৰ মই কওঁ কি বহুত যে নিজৰ কথা বেছি কৈ থাকিবলৈ বেয়া লাগে একো নাই কওক আজি আপোনাৰ কথা শুনিবলৈ তুমি মই চিনেমা কৰিম মানে বহুত দিন কৰা নাই মানে মাজতে বেলেগ বেলেগ ব্যস্ততা আছিলে তাৰপিছত ছবি কৰিম মোৰ ওচৰলৈ আহিলে মানে ভাতৃ প্ৰতিম অলপমান এইখিনি ৰখাই লওঁ আমি যিটো অল ইণ্ডিয়া ৰেডিঅ' আমি সোমাইছোৱে ধীৰাজ কাশ্যপ আহিছিলে ধীৰাজ কাশ্যপ আহি ধীৰাজে ক'লে যে মই এখন চিনেমা কৰিবলৈ লৈছোঁ আপুনি তাতে এটা মোৰ এই চৰিত্ৰটো মুখ্য চৰিত্ৰ এটা মহ মুক্তি বুলি চিনেমা নাৱৰ গুৰিয়াল সেই চৰিত্ৰটো আপুনি কৰিব লাগিব তাৰপিছতে মইতো নাও চলাব নাজানো তথাপিও মই ক'লে আৰু যে আপুনি পাৰিব আমি সহায় কৰি দিম এইখিনি শিকিবৰ কাৰণে ঠিক আছে বাৰু ধীৰাজ বৰ চিৰিয়াছ ল'ৰা তেওঁক মই জানু বৰুৱাৰ শ্বুটিঙৰ সময়ত পাইছিলোঁ সাগৰলৈ বহুত দূৰ তাত মই পাইছিলোঁ তেওঁ ইমান চিনচিয়াৰটা ৰিলিজ কৰিছিলে তাতে তেতিয়া দেখিছিলোঁ খুব খুব চিনচিয়াৰ ল'ৰা মই চিনচিয়াৰ মানুহৰ প্ৰতি এটা আকৰ্ষণ থাকেতো মানুহৰ মই ভাবিছোঁ ভাল হ'ব ছবিখন কৰিম বুলি ক'লোঁ একেচাতে চিনেমা কৰিম আৰু এতিয়া লোকেশ্যনত গৈ পেলাই লোকেশ্যনত দুদিনমান থাকিব লাগিব ব'ট ৰেষ্টত ট্ৰেইনিং দিব মানে শিকিব লাগিব মানুহৰ লগত কথামতে কাম হ'ল গ'লোঁ ছয়গাঁৱলৈ লোকেশ্যনটো ডেভেলপ কৰিছে যথেষ্ট তেতিয়া মই সেইদিনা থকা নহ'লে আমাৰ আমি ঘূৰি আহিলোঁ ঘূৰি আহি ৰাতি মোৰ দেউতা অকণমান অসুস্থ আছিলে তাৰ আগতে বাহিৰলৈ গৈছিলে চিকিৎসাৰ কাৰণে তেখেতৰ কেঞ্চাৰ হৈছিলে ভাল পাই আহিছিলে আহিলে ঘৰলৈ আহিলে সেইদিনা ৰাতি হঠাৎ দেউতা ঢুকাই থাকিলে তাৰ 4 দিন পাছতে আমাৰ মুহূৰ্ত মানে সেইদিনা মুহূৰ্ত হ'ব তাৰ পাছতে আমি যাম লোকেশ্যনত এই নাও শিকিম দুদিনমান এনেকুৱা ধৰণৰ এটা কথা হৈছিলে তাৰপিছতে মই কি কৰিম আৰু ৰাতিপুৱা লৰালৰিকৈ মই ফোন কৰিছোঁ প্ৰথম তেওঁলোককে ফোন কৰিছোঁ আত্মীয় স্বজনক খবৰ দিয়াৰ আগতে প্ৰডিউচাৰকে আৰু ধীৰাজ কাশ্যপক যে মই এনেকৈ দেউতা ঢুকালে মই মানে কি চিনেমা কৰিব নোৱাৰিম তোমালোকে কোনোবা বেলেগ এজনক চাবা কাৰণ সময় নাই কেমেৰা বুক কৰিলে গোটেইখিনি হ'ল আৰু আগতে চিনেমাবিলাক চলিব নে নচলে এনেকুৱা চিৰিয়াছ চিনেমা এনেকুৱা কথা মানুহ থাকেতো ভাল ছবি হ'লেও তেনেকৈ হলত হেৰি নহয় মোৰ বেয়া লাগিছে অলৰেডি বহুত টকা পইচা খৰচ কৰিলে সিহঁতি গতিকে কামটো এতিয়া কি কৰা যায় কি নাই দুয়ো প্ৰডিউচাৰ আৰু ডিৰেক্টৰ শ্মশানত গৈছে দেউতাক খৰি দিয়া সময়ত তাত বহিলে তেওঁলোকে খৰি চৰি দিয়াৰ ঠিক আধা হৈছে তাৰপিছত মোক ক'লে যে আমি মানে চিনেমাখন পষ্টপন কৰিছোঁ দুদিনমান পাছত আমি কৰিম শ্বুটিং মানে চুলি তুলি হ'ব যেতিয়া আৰু কাৰণ আপোনাক আমি কাষ্টিংটো খাতিৰত কৰা নাইতো কিবা এটা ভাবিয়ে কৰিছিলোঁ গতিকে চিনেমাখনৰ এতিয়া নকৰোঁ আৰু আমি ঘৰলৈ ঘূৰি আহিলোঁ ঘৰত ঘূৰি আহি মোৰ খুব বেয়া লাগিছে মই ভাবিছোঁ ইহঁততো বহুত টকা পইচা লোকচান হ'ব এই যে বন্ধ কৰি দিলে নতুন কেমেৰা গোটেইখিনি মোৰ দেউতা খুব শান্ত শিষ্ট মানুহ আছিলে আৰু বৰ ভাল মানুহ আছিলে চবেই কয় দেউতাৰ জীৱনটোৰ কালত আমি জানাতো দেউতাৰ কাৰণে কাৰো দুৰ্গতি হোৱা নাই গতিকে এই যে দেউতাই ঢুকালে এতিয়া যদি ইহঁতৰ এইটো হ'ব নহয় যে এইটো যদি ক'ব যে ভাগৱতী জয়ন্ত ভাগৱতী দেউতাক ঢুকোৱাৰ পাছতে এনেকুৱা এনেকুৱা বন্ধ হ'ল চিনেমাখনৰ ইমান আমাৰ এনেই কিবা কথাত যদি কিবা ওলায়ো বদনাম নাগায় কোনো এনেই ওলালেও এইখিনি কথাই প্ৰায় দেউতাৰ আত্মাৰ সদগতি হ'ব নে দুৰ্গতি হ'ব মই লগে লগে ডিচিশ্যন ল'লোঁ ওচৰ চুবুৰীয়া মানুহ আমাৰ বহুতখিনি আছে নহয় নিয়ম নীতি ক'লোঁ তাতে মোৰ এতিয়া মনত আছে শ্ৰদ্ধেয় গোপাল গোস্বামী তেখেত আই এছ অফিচাৰ আছিলে ঢুকালে আমি জেঠপেহা বুলি ঢুকিছিলে আমাৰ ঘৰৰ ওচৰৰ তাৰপিছতে ভূপেন বৰুৱা তেখেতো আই এছ অফিচাৰ আছিলে আমাৰ ঘৰৰ কিনাৰত আমাৰ খুৰা বুলি মাতো তেওঁলোক গোট খাইছিলে ওচৰ চুবুৰীয়া গোটেইখিনি আহিছে আৰু
ডাঙৰ ডাঙৰ এইখিনি মানুহ কৈছোঁ কি এইখিনি অলপ মুৰব্বী টাইপ ধৰণৰ মানুহ মোক ক'লে এনেকুৱা এনেকুৱা কথা খুৰা মই এনেকুৱা হ'ল মই ভাবিছোঁ এনেকৈ তুমি কৰা আমি আছো নহয় তুমি চিন্তা নকৰিবা তুমি কিয় নকৰিবা কামটো মই বোলো মই কৰিব খুজিছোঁ কিন্তু চুলিটো কাটিব নোৱাৰিম আছিলে তো হ'ব তুমি চিন্তা কৰিব নালাগে সেইবিলাক আমি হেৰি কৰি ল'ম তাৰপিছত পুৰোহিতক মাতিলোঁ সুধিলোঁ তেওঁকো সুধি লৈছোঁ আগতে চুলি কিয় কাটে কৈছে এনেকৈ মাক দেউতাই ঢুকালে উপঅংগ এই চুলিটো হ'ল উপঅংগ কাটে মই বোলো নখ চখ কাটিলেও হ'ব মই বোলো চক মই ষ্টাইলৰ কাৰণেতো চুলি ৰাখিব বিচৰা নাই দেউতা যিদিনাখন শ্বুটিং যিদিনাখন শেষ হয় সেই নদীৰ পাৰতে মই চুলিখিনি খুৰাম এইটো সংস্কাৰ এটা সেইটো কাৰণে কিন্তু মই এতিয়া এইকেইদিনটো যাতে একো মানে কৈছে একদম একো চিন্তা নকৰিব মই কামখিনি কৰিম যাওক আপুনি এটা পাগুৰি মাৰি থাকিব ভালকে বাকী হ'ব তাৰপিছতে আৰু তেওঁলোকক মই ফোন কৰি খবৰ কৰিলোঁ যে মই শ্বুটিং কৰিম গধূলি চববিলাক আহিছে আৰু আহি পেলাই আৰু এইখিনিতে মোৰ এটা কথা মনত পৰে এতিয়া আমাৰ হেৰি এখেতৰ নামটো এজন বন্ধু তেওঁ মোক আহি কৈছে যে হেৰি নহয় আপুনি এই যে চিনেমাখন এতিয়া কৰিম বুলি ভাবিছে আপুনি নাভাবিব আপুনি বহুত কিবা এটা ডাঙৰ কাম কিবা এটা কৰিছে আপোনাৰ হেৰি দেউতাক ঢুকাই গ'ল আপুনি তথাপিও কৰিছে এনেকুৱা আৰু উদাহৰণ আছে কোনোবা কৰে তেনেকুৱা মাজলৈ হেৰি হ'লে আপুনি চিনেমা কৰাৰ সময়ত কিন্তু এইটো মনত একবাৰে শ্বুটিঙৰ সময়ত নাভাবিব দেই মই সাংঘাতিক ডাঙৰ কিবা এটা কাম কৰিছোঁ এইটো একো নহয় আপুনি কৰ্তব্য কৰিছে এইটো চিনেমাখন এই কথাখিনিয়ে মোক কিন্তু এই চিনেমাখনত পিছত শ্বুটিং কৰোঁতে বহুত সহায় কৰিলে মই এক মুহূৰ্তও ভবা নাই যে মই কিমান এটা ডাঙৰ ত্যাগ কৰিবলৈ কিবা কৰিছোঁ ভবা নাই মই চৰিত্ৰটোতে বেছি মনোনিৱেশ কৰিছিলোঁ তাৰ পৰা আহি পেলাই শ্বুটিং কৰিলোঁ মোক খালি সেইকেইদিন যিকেইদিন আছে শ্ৰাদ্ধলৈকে ৰাতিপুৱা যাওঁ ইয়াতে কাম চাম কৰি 6 গাঁৱত শ্বুটিং তাত গৈ কৰি পেলাই গধূলি আকৌ ঘূৰি আহোঁ আকৌ গধূলি ইয়াতে যিখিনি শ্ৰাদ্ধৰ কাৰণে যিখিনি কি আছে এইবিলাক কি বস্তু লাগিব কি নাই এই গোটেইখিনি বস্তু কাম আহি পেলাই গধূলি সেইবিলাক যাৰ যোগাৰ হৈ আকৌ ৰাতিপুৱা যাওঁ তেওঁলোকৰ শ্বুটিং আৰু মোৰ খালি এটাই আছিলে দহাৰ দিনাখন তেওঁলোকে কৈছে সেইদিনাখন খালি আপুনি যাব লাগিব মই কৈছিলোঁ দহাৰ দিনাখন চতুৰ্থা দিনা দহাৰ দিনা চতুৰ্থটো তেনেকৈ পাৰ হ'ল দহাৰ দিনা আৰু শ্ৰাদ্ধৰ দিনা আৰু ভোজৰ দিনা মৎস্য স্পৰ্শৰ দিনাখন মই নোৱাৰোঁ কৰিব সেইদিনাখন অলপ ৰেহাই দিলে ভাল হয় তেওঁলোকে মোক কৈছে দহাৰ দিনাখন নোৱাৰিম কিয় সেইদিনা দেওবাৰ পৰিলে আৰু আমি বহুত দিনৰ আগৰ পৰা অৰ্গেনাইজ কৰিছোঁ এই নাওবিলাক আহি পেলাই তাতে মানে গোট খাবহি য'ত বহুত ৰেষ্টটো হ'ব গতিকে এইটো এতিয়া আমাৰ কেনচেল কৰিবলৈ দিগদাৰী হ'ব পষ্টপন কৰিবলৈ আপুনি সেইটো কিবা এটা মিলাওক আমি একদম সোনকালে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম তাৰ পৰা শ্বুটিং কৰিলোঁ ৰাতিপুৱা 2টা কেমেৰা দি শ্বট লৈছে মই ৰাতিপুৱাই গৈ পেলাই মই বোট ৰেচ হৈছে আৰম্ভ কৰিছোঁ আমাৰ এটা নিয়ম আছে মাক দেউতাক ঢুকোৱাৰ পিছত নদী পাৰ হ'ব নাপায় নদী যাব নাপায় মা দেউতাক স্মৰণ কৰি নাৱত উঠিছোঁ ঘূৰিয়াল মানে তোমাৰ কৈছে এটা টেকত শ্বটটো হৈ গৈছে বুজিছা একদম পুৰা একদম আমাৰ বোট ৰেচ মই একদম ঘূৰিয়াল মাজতে পৰ নিচিনা লাগে বুজিছা নাই আৰু হৈ এটা ফূৰ্তিত গৈ আছেতো চবেই আমাৰ নাওখন প্ৰথম হৈছে পিছে পিছে এখন নাও আহি আছে বুজিছা নাই ছেকেণ্ড নাওখন সেইটো মেইনটেইন কৰিব লাগিব চিনেমাখন আপোনাৰখনক প্ৰথমে দেখাব লাগিব মোৰ যেতিয়া মই যদি কেনেবাকৈ পানীত পৰিলোহেঁতেন পিছৰ নাওখনে আহি পেলাই মোৰ মানে একদম মোৰ মূৰে চুৰেখিনি কি হ'লহেঁতেন অৱস্থা নাই বুজিছা নাই মই সেইখিনি সময়ত ভবা নাই কিন্তু চোৱাচোন তুমি কেনেকৈ এতিয়া হয়তো মই নোৱাৰিম এটা টিকতে এইটো হৈ গ'ল তাকে মই ভাবিছোঁ মা দেউতাৰ আশীৰ্বাদ লাগিব ঈশ্বৰৰ সহায় লাগিব সকলোৰে সহযোগ লাগিব এইখিনি কাম কৰি তাৰপিছতে বংশীদা আছিলে মোৰ এতিয়া মনত আছে বংশী দাস মেকআপ আৰ্টিষ্ট অসমৰ বিখ্যাত তেওঁ মোক সেই মূৰত পাগুৰিটো ধুনীয়াকৈ মাৰি দিছে যে তুমি এতিয়া যোৱা মই গৈ আহি পেলাই ঘৰ পাইছোঁহি আহি পেলাই ৰাস্তাতে কিবা বজাৰ চজাৰ কি আছে শাক পাচলি এইবিলাক কিবা কিবি কৰি লৈ ইয়াত এইটো এটা মোৰ জীৱনত মানে এটা পাহৰিব নোৱাৰিলে আৰু মোৰ দেউতা ঢুকোৱাৰ দুখটো যিদিনাখন চিনেমাখন প্ৰথম হৈছে হলত
মই আহি পেলাই ইণ্টাৰভিউত আহি বাহিৰত আহি মোৰ চকু পানী ওলাইছে দুখটো সেইদিনাখনে পাইছো মই যাৰ আঙুলিত ধৰি পেলাই ডাঙৰ দীঘল হলো মানুহ হলো সেই চিন্তা কি গ'ল চিনেমাত আৰু সেইখন চিনেমাত মই ৰাজ্যিক হেৰি পাইছিলোঁ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পাইছিলোঁ সেইখনত আমাৰ হেৰি যিখন গভৰ্ণমেণ্টৰ এৱাৰ্ড দিয়ে সেইখন চিনেমাত পাইছিলোঁ বেষ্ট এক্টৰ এইখিনি পাহৰিব নোৱাৰা কথা এনেকুৱা সৰু সুৰা কথা বহুত থাকে মোৰ বুলি নহয় মই সেই বন্ধুজনে কোৱাৰ নিচিনাকে বহুতৰ এনেকুৱা আছিলে আছে জীৱনত আমি কিছুমান কথা জানো কিছুমান নাজানো ইয়াতকৈও ডাঙৰ বহুত ত্যাগ আছে আৰু এই লাইনটোৱে হৈছে কষ্টকৰ লাইন দেই কষ্ট বহুত থাকে নাজানো ভগৱানে প্ৰমাণে চাই নে কি চাই এই কষ্ট ঠেকি যোনে যাব নহয় টিকিব পাৰিলে তেতিয়া মই ভাবোঁ যে তেতিয়া মানুহৰ কিবা এটা ফল এটা আশা কৰিব পাৰি